हिन्जावसाखौ हानजायारि जिनाहारि खालामनाय जाथायखौ लानानै थार बिजिरनाय नागिरनानै एबसुआ हानजा सुरदों। गसाइगाव थुरसिबिलाव थांनाय 24 आगस्ट सानखालि हानजासे मुसलमान हारिनि लाइमोन सेंग्राफ्रा गंसे एल्ट' आरो गंसे बलेर' गारियाव सानै उन्दै हिन्जावसाखौ दैखांना लांनानै हानजायारि जिनाहारि खालामनाय जाथाया ओनसोलनाङैनो गिखांनाय लाबोदों। बे जाथायनि सायावनो थार बिजिरनाय नागिरनानै दिनै एबसुनि बानजायनायाव मोनसे हानजा सुनाय हाबाफारि लानायखौ नुनो मोननाय जादों। बे हानजा सुरनाय हाबाफारियाव बर' हारिनि गोबां आफादफोरजों लोगोसे गोबां गुबुन गुबुन हारिनि फरायसा आफाद आरो गोबां सानसुमै रायजो राजाफोरखौ बाहागो लानायखौ नुनो मोननाय जायो। थारैनो हानजायारि जिनाहारि खालामनाय जाथायखौ लानानै गसाइगाव दुंहाव थासारि। सौथारानि 2 बोसोर बैसोनि जमाल खान, हारबांगानि 2 बोसोर बैसोनि शेख आब्दुल्ला आरो जयपुरनि 25 बोसोर बैसोनि नुर आलम। बे साथाम लांसुनियाफोरखौ गोख्रों साजा होनांगौनि थाखायनो दिनै एबसुनि बानजायनायाव मोनसे हानजा सुरनाय हाबाफारि लानाय जादों। प्रथमते क'क्राझार जिल्ला निखिल बर' हाथरसार फाলৰ পৰা ঘটনাৰ ওপৰত আমি জগৰীয়া পৰিচয় নিন্দা কৰিছোঁ। যি যোৱা 24 তাৰিখ ৰাতি যি 3জন আৰু তেওঁৰ সতীৰ্থ যি কালফ্ৰিট 2জন মাইনৰ ছোৱালীক যি মানে ফুচলাই লৈ পেলাই যি জামাল খান, শেখ আব্দুল্লাহ আৰু নুৰ আলম তেখেতসকলে যে গেং ৰেপ কৰিলে, ইয়াৰ ওপৰত আমি কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰন্ধাৰ ফালৰ পৰা এই ঘটনাৰ ওপৰত আমি তদন্ত কৰাৰ লগতে আমাৰ যি মানে ফাষ্ট ট্ৰেক কোৰ্টত তেখেতসকলক লৈ যাব লাগে, ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰন্ধাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। কাৰণ বহুতবাৰ মানে বাৰে বাৰে সেই ঘটনাবোৰ হৈ আছে। আজি প্ৰশাসন ফালৰ পৰা তেখেতসকলে যি মানে কৈ আছে যে সেই ঘটনাৰ ওপৰত আমাৰ যি মানে সকলো সংগঠন লৈ পেলাই যে আজি ঘটনাটো লৈ পেলাই আমি আজি মানে ৰিলিজ কৰাৰ কাৰণে যি মানে কৰিছোঁ, ইয়াৰ কাৰণে আজি প্ৰশাসন ফালৰ পৰা আমি তেখেতসকলে কি কাৰণত তেখেতসকলৰ ওপৰত কিয় দুৰ্বলতা আছে সেই মানে তেখেতসকলক আমি প্ৰশাসনক জোৰা কৰিছোঁ যাতে এই ঘটনাক লৈ পেলাই কোনো দুৰ্বলতা নহয় আৰু এই ঘটনাক লৈ পেলাই যাতে তেখেতসকলৰ যি আইনী ব্যৱস্থা সেই আইনী ব্যৱস্থাটো তেখেতসকলৰ ওপৰত ভালকৈ ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ আজি মানে এই তুৰ্চিবিল অঞ্চলত হৈছে যে কণমানি ছোৱালী 2জন মাইনৰ তেখেতসকলক ফুচলাই লৈ গৈ পেলাই যে মানে ৰেপ কৰা হ'ল, ইয়াৰ ওপৰত প্ৰশাসনক মই বাৰে বাৰে কৈছোঁ কি কাৰণত দুৰ্বলতা আছে। তেখেতসকলৰ আইনী ব্যৱস্থা ল'ব লাগে আৰু তেখেতসকলক যি ফাষ্ট ট্ৰেক কোৰ্টত লৈ যাব লাগে, ইয়াৰ কাৰণে যি ব্যৱস্থা আছে তেখেতসকলে ল'ব লাগে। আৰু ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰ ফালৰ পৰা বাৰম্বাৰ কৈছোঁ, এই কেছ মানে যি মানে ঘটনাটো হ'ল এই কেছৰ ওপৰত যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি ইয়াৰ ওপৰত আমি মানে সংগঠন ফালৰ পৰা আমি মানে যেনেকেই হওক এই ঘটনাৰ পৰা ন্যায় পাব লাগে বুলি আমি দাবী জনাইছোঁ।